আজি আমি পিকনিক যাম এয়া আৰাম কৰি পুৰি বনাই আছে মটৰ পনীৰ খাই আছোঁ মটৰ পনীৰ এইটো পোৱালি ইউটিউবাৰটো বেছি অলপমান মেকুৰী হৈ আছে এই উতলি আছে মটৰ পনীৰটো এইটো মটনটো এয়া আৰু মটন তাৰপিছত কণী বইল হৈ আছে বাহিৰত আৰু কুকুৰা মাৰি আছে মই বইলাৰ বুলি ভাবিছোঁ চলো এয়া বিষাইছে হাত ভালকে এয়া দেখাম মোৰ হাতটো বিষাইছে নামা তুমি নাই বা নাই তোমাক মাতি আছে ভিডিঅ' কৰিবলৈ আৰু ইফালে পিকনিকৰ কাৰণে ৰেডি হৈ গ'ল ইফালে গাড়ী আহি গ'ল আৰু এখন গাড়ী অনুৰণৰ সৰু জেঠাই আহিছে দেই অনুৰণৰ সৰু জেঠাই গৈ থাকে যে সৰু জেঠাই আহিছে পাছত মই দেখুৱাইছোঁ আপোনালোকক আৰু ইয়াৰ সৰু জেঠাই ছোৱালী ইফালে ডাঙৰ জেঠাই ছোৱালী ইফালে অনুৰণ ইউটিউবৰ মেইন হিৰ'টো গাড়ীখনো কৰোঁ এইখন অনুৰণৰ গাড়ীখন এইখন অনুৰণৰ গাড়ী পিছফালে এইফালে আছে এইফালে গৈছোঁ এইফালে গৈছোঁ আচ্ছা বাৰ্ডি বাই বাই কোনে এফালে আমি উঠি ল'লোঁ গাড়ীত আৰু মই ট্ৰেভেল ভিডিঅ'বিলাক নবনাওঁ ঘৰৰ পৰাই যিখিনি পাৰোঁ সেইখিনি ভিডিঅ' কৰোঁ সেইটো কাৰণে মানে ভুল ত্ৰুটি ৰৈ গৈছে মোৰ ভিডিঅ' ভালকৈ কৰিব জনা নাই ইফালে ষ্টেণ্ডানো মই নিনিলোঁ সেয়া বাই বৌ আৰু সখীজনী আৰু আগত বহিছে অনুৰণৰ সৰু জেঠাই মানে বাই আৰু মানে আপোনালোকে চিনি নাপাব যে সেইটো কাৰণে কৈ দিছোঁ তেনেকৈ আৰু ইফালে আমি গৈ আছোঁ ঢলাশদিয়া দলং ইফালে ঢলাফালেদি গ'লোঁ দেই এইফালে সৰু জেঠাই মানে বাই এয়া ঢলাত আৰু কিবাকিবি বস্তু ল'বলৈ আছিলে ল'বৰ কাৰণে ৰখিলে আৰু ইয়াৰ গান বজোৱা বক্সটো ল'ব আৰু নতুন ইউটিউবাৰ মানে কৰা আগৰ পৰা আৰম্ভণি কৰা কৰিছোঁ ভিডিঅ' বনোৱাৰ মোৰ এক্সপিৰিয়েঞ্চ নাই সেইবাবে এতিয়া আৰু লাহে লাহে অলপ আৰু ইয়াৰ ইমান ধুনীয়া সৰিয়হ খেতি ভিডিঅ' এটা বনাব পাৰিলে ভাল আছিলে তাৰ মাজত গৈ মেলি কিন্তু কি কৰিম আৰু উপায় নাই বনাব নোৱাৰিম আৰু ইফালে এয়া পিকনিক পইণ্ট পালোহি ইয়াতে এণ্ট্ৰি ফিজ এটা লয় দেই
তাৰপিছত আপোনালোকক এণ্ট্ৰি কৰিব দিব যিবিলাকে জানে সেইবিলাকে জানে আমাৰ এইটো এৰিয়া মানুহে বেলেগৰ পৰা কৈছোঁ কাৰণ মই দূৰৰ দূৰৰ মানুহ লগ পাইছিলোঁ যোৰহাটৰ মানুহো লগ পাইছোঁ আৰু বহুত তেনেকৈ লগ পাইছোঁ তেতিয়া দূৰৰ দূৰৰ মানুহবিলাকে নাজানে হয়তো সেইবাবে মই কৈ দিছোঁ জানিবৰ বাবে বাকী ওচৰৰ এইবিলাকে জানে ন আৰু মই ইমান ওচৰত থাকি ইমান অহা যোৱা নহয় মানে কি ক'ব আৰু এইবাৰ লগত দুবাৰ হৈছে নেকি মোৰ দুবাৰ নে তিনিবাৰ দলঙৰ তলত খোৱা নাছিলে এইফালে বেলেগ চাইডে খাইছিলোঁ আৰু ইমানেই ভিৰ মানুহ আৰু এইফালে মোৰ কেমেৰামেনজনীক মই গালি পাৰি আছিলোঁ দেই ভিডিঅ' কৰিব জনা নাই তই বুলি আৰু ইয়াৰ বাই একদম নাচিলেই আৰু গান বজা লগে লগে আৰু গানৰ যিহেতু কপিৰাইট লাগে সেইবাবে মই গানটো কেঞ্চেল কৰি দিছোঁ আৰু ইয়াৰ নচাবিলাক মই কাটি ৰীল আপলোড কৰি দিম বাৰু এইবিলাক বস্তুবিলাক নমাই থকা হৈছে এতিয়া চাহ খাই লৈছোঁ আৰু পিকনিক পইণ্টত মানে নিজৰ ভইচত মানে ডাইৰেক্ট ভইচ ভিডিঅ' বনাব নোৱাৰি কাৰণ চাৰিওফালে গান বাজি থাকে আৰু মানে শেষত গৈ ভইচ অভাৰে কৰিবলগীয়া হয় কিন্তু মানে যেতিয়া সেইবিলাক কথা বতৰা হয় সেইবিলাক ভিডিঅ'খিনি কৰিবৰ কাৰণে ভাল কিন্তু উপায় নাই ন ইফালে কপিৰাইট লাগি যায় নহ'লে মানে ভইচ অভাৰ কৰিবলৈও প্ৰব্লেম আৰু ইফালে কথাবিলাক পাতি থকাও দিব মন যায় সেইবিলাকো দিব নোৱাৰোঁ উপায় নাই মানে আৰু মোৰ মাতটো শুনি আপোনালোকে হয়তো গম পাইছে মোৰ চৰ্দি লাগি আছে আৰু ইফালে পোৱালি একদম মানে কিমান ফূৰ্তি একদম ক'ব নোৱাৰি আৰু এইফালে বাহেঁতি ভিনদেউহেঁতি দাদাহেঁতি গাহৰি পুৰিবৰ কাৰণে যোগাৰ কৰি আছে আৰু পোৱালি একেবাৰে নাচিয়ে দিছে আৰু গাহৰি পুৰিছে বুলি নহয় বেলুনটো ফুলোৱাৰ কাৰণে নাচিছে বাৰু মই এনেই কৈছোঁ এয়া গাহৰি পুৰি আছে এয়া বাৰ দেউৱেক হয় মানে সৰু জেঠাই কয় যে অনুৰণে এই সৰু জেঠাই বাৰ ইফালে গাহৰি পুৰি আছে ইফালে বাই পিঁয়াজ কাটি আছে গাহৰিৰ লগত গাহৰি চালাড বনাব ইফালে সৰু বাই গাহৰি পুৰিবৰ কাৰণে যোৰ কৰি আছে ইফালে ভিনদেউ সৰু ভিনদেউ আৰু এইফালে চিনি পাইছেনে মোৰ সখীজনী আৰু এইফালে বা জাজনী সৰুবাৰ আৰু পোৱালীকেইজনী মোৰ বহুত মানে ভিডিঅ' কৰিবলৈ ৰৈ গ'ল ঘৰত আহি মনত পৰি থাকে আৰু মাহীয়েক হৈছে যিহেতু ভাগিনকেইজনী চম্ভালোতেও গৈছে এইফালে পানী খেলাবলৈ লৈ গ'লোঁ তেতিয়া বাহেঁতি ভিনদেউহেঁতি বৌহেঁতি ইফালে কিবা কিবি মাছ পুৰিছিলে চব্জি বনাইছিলে সেয়াও থাকি গ'ল মানে কেনেকুৱা ইউটিউবাৰ আৰু মই ভিডিঅ' কৰিবই থাকি যায় আৰু ইফালে আমাক মানে একদম লগ ধৰি আছে পানীত যাবলৈ
পোৱালীকেইজনীয়ে পোৱালিটো অনুৰণক নিদিওঁ যেনিবা ফালে বুৱে ব্ৰেডত বাটাৰ লগাই আছে চাহ খাবৰ কাৰণে মানে যোগাৰ কৰিছোঁ আৰু এয়া মোক কৈছে মানে মোক সেই চানপাপৰি আনি দিওঁ নেকি বুলি কৈছে আৰাধ্যে নালাগে হ'ব তোমাৰ কাৰণে আনি দিওঁ নেকি বুলি আনিব গৈছিলে আৰু নালাগে বুলি ক'লোঁ আকৌ পোৱালি আনি দিছে এয়াও ভইচটো মানে দিব পৰা হ'লে ভাল আছিলে কি ক'ব উপায় নাই ভইচটো দিব পাৰিছোঁ এয়া আমাৰ বাইদেউক মানে হেৰি কৰিব গৈছে এই চানপাপৰিটো খুলি কেনে খাই দেখাম বুলি কৈছে মোক ভিডিঅ' কৰিবলৈ কৈছে এয়া ভিডিঅ' কৰি দিছোঁ হ'লে কণী গুচাই আছে আমাৰ পিপাসা ভণ্টিয়ে আৰু অনুৰণ ককাইটিতো জানেই আৰু ব্যস্ত এয়া ময়ো মোকো কৰি দিব ক'লোঁ পাল সলনি মই তোক ভিডিঅ' কৰি দিলোঁ তই মোক ভিডিঅ' কৰি দিয় অকণমান বুলি অনুৰোধ কৰিলোঁ আৰু এতিয়া বায়ু খাই দেখাব দেই আপোনালোকৰ আগত আৰু এতিয়া আমি মাহীয়েককেইজনীয়ে ভাগিনীয়েককেইজনীক ফুৰাবলৈ লৈ গৈছোঁ আৰু ইফালে আৰু এজনী মই ভতিজী লগ পালোঁ সেয়া মোক আইচক্ৰীম কিনিবলৈ একদম উৎপাত লগাই দিছে আৰু তাহাঁতি নাজানে মই ভিক্ষাৰী মাহীয়েকজনীয়ে তাহাঁতক মই একো কিনি খুৱাবলৈ নোৱাৰোঁ বুলি এদিনো কি জানে বাৰু আৰু এইফালে মোক ভিডিঅ' কৰা দেখি আকৌ নাচি দেখাই আছে এইফালে ক'ৰ মই সুধি চাবলৈ নহ'ল আৰু দেই আৰু আপোনালোকক কথা এটা ক'ম দেই মই যেতিয়া মানে ভিডিঅ' কৰি আছিলোঁ সৰু ল'ৰা কেইটামান হয় আৰু চিনি নাপায় চাগে জোন শদিয়া বাইদেউক সেইবাবে শুনিছে সিহঁতি ক'ৰবাত চাগে এফালে মাহীও আহিছিলে খাবলৈ পিকনিক মাহী বৌ আহিছিলে বৌক লগ নাপালোঁ এয়া ভিডিঅ' অকণমান কৰি ৰাখি দিলোঁ এয়া দেখিছেনে একদম পৌচক আৰু ইয়াতে তাহাঁতক বাই বাই দি মেলি ময়ো মোৰ পাৰ্টিখিনিৰ লগত গ'লোঁ নহ'লে মোক এৰি থৈ যাব নহয় অঁ ৰৈ গৈছোঁ জোন শদিয়া বাইদেউক তাহাঁতে চিনি নাপায় চাগে সৰু ল'ৰাখিনিয়ে এনেই শুনিছে চাগে শদিয়া এনেকৈ ভিডিঅ' কৰে কিবা কৰে বুলি মই ভিডিঅ' কৰি আছোঁ জোন শদিয়া বুলি চিঞৰিছে পূৰা মই তাত চিঞৰোতে মই শুনা নাপালোঁ যেতিয়া মই ভিডিঅ' কৰিছোঁ তেতিয়াহে মই গম পাইছোঁ তাৰপিছত কোনোবা এজনে কৈছে ডাঙৰ হৈছিলে ডাঙৰ বুলি কৈছে তাৰপিছত মই ভিডিঅ'টো দেখি হাঁহি উঠিছে নহ'লে পোৱালীকেইটাক ভিডিঅ' কৰি আনিব পাৰিলোঁ হ'লে মই মানে ভিডিঅ' কৰা টাইমত হুলস্থুলো হৈ থাকে আৰু নিজৰ হেৰিয়ত ব্যস্ত নিচিনা থকা হয় যে সেইবাবে বাহিৰৰ চাউণ্ডটো কাণত নোসোমায় আৰু ভিডিঅ' কৰাতহে লাগি যাওঁ এইডোখৰতে কোনোবা এডোখৰতে কৈছিলে শুনিবচোন হেল্ল' গাইজ শুনিলেনে কোনোবাই ক'লে চাগে তাৰ মাজতে নহয় ডাঙৰ হয় বুলি কেনে ডাঙৰ নে সৰু বুলি কৈছে মই ল'ৰাকেইটাকহে ভিডিঅ' কৰিবলৈ নহ'ল সৰু ল'ৰা চাগে মাতটোত গম পাইছোঁ আৰু তাত কেইটামান সৰু ল'ৰা খেলি আছিলে গম নাপালোঁ কোনখিনিয়ে ক'লে আৰু ইয়াতে ঘূৰাই ৰীল 2টা বনালোঁ পোৱালীকেইজনী চাপৰিত পূৰা খেলিলে আৰু এয়া আহি মেলি গাহৰি চালাড বনাইছে আৰু মোৰ কাৰণে এয়া চালাড দেই এইখিনি মোৰ খাবলৈ আৰু এয়া ভাগৰ লাগিলে তাহাঁতৰ শুই লৈছে অকণমান ভাগৰ পলাইছে মানে আৰু ইফালে বৌয়ে পাপৰ বনাই আছে আৰু এয়া পোৱালীয়ে সহায় কৰি দিছে আমাৰ পোৱালী সহায় কৰাত বহুত উস্তাদ সেইবাবে সকলো জেগাতে মানে সহযোগিতা আগবঢ়াই থাকে পাপৰখন পৰিছে বুলি এয়া উঠাইও দিব সকলো কামতে আগবঢ়া ল'ৰাটো এয়া এতিয়া দি দিব আৰু চব্জি যেতিয়া বনাইছিলোঁ কৈছে পিঁয়াজখিনিও মানে কেৰাহীত নিজেই দিছে কৈছে কিন্তু আমি তাতে
পোৱালীকেইজনী খেলাই আছিলেগৈ যে সেইবাবে ভিডিঅ' কৰিবলৈ নাপালোঁ। কি ক'ব আৰু দুখৰ বিষয়। মাছ পৰিছিলে সেয়াও ভিডিঅ' কৰিব নাপালোঁ। আৰু এইফালে পোৱালিটোক আকৌ এক ৰাউণ্ড আমি পেহীয়েক হয় দেই পোৱালিটোৰ পেহীয়েক দুজনীয়ে মানে এক ৰাউণ্ড মাৰি আনিছোঁ। পূৰা উৎপাত কৰিছে। কোনোবাই নহয় কোনোবা লগত থাকিব লাগে, নহ'লে কোন চকু টিপতে ক'ত পায়গৈ ঠিকনা নাই মানে। এইও উৎপাত লগাইছিলে ক্ৰীম খাওঁ বুলি। কিবা এটা কৰি মেলি আৰু ফুচলাই মেলি আনিলোঁ। এতিয়া নাচিব। এইয়া নাচিছে। মনটো মানে ডাউন হৈ গৈছে, চাৰ্জটো কমি গৈছে। তেওঁ মানে উৎপাত কৰা এৰাত নাই দেই, হাৰ নামানে কিন্তু। এইফালে এপাক ঘূৰাই মেলি আনিছোঁ গোটেই মানে পিকনিক পইণ্টটোত। আৰু এয়া আহি মেলি দেখিলোঁ তাহাঁতে চালাড কাটি আছে। আৰু এইফালে ককাইদেউ অকণমান চাৰ্জটো কমিছিলে, টোপনি যাওঁ কৰিছিলে, আকৌ উঠিলে, নেৰে মানে। আৰু এয়া বাইৰ লগত ঘূৰি নাচিলোঁ, কিন্তু কপিৰাইট লগাৰ ভয়ত গানটোকে দিব নোৱাৰিলোঁ। আপোনালোকক ৰীল বনাই মেলি আপলোড কৰিম দেই। আৰু এয়া অনুৰণে একদম ধৰি মেলি একদম ঘূৰাই দিছে, বাক নাচিব দিয়া নাই। হ'লেও বাই এৰাত নাই, একদম ঘূৰি কঁকাল ঘূৰাই নাচিছে। আৰু এইফালে আৰাধ্যাও নাচিছে। আৰু এয়া বৌয়ে দিল টুটা নাচিছে। এয়া বিবাহ বাইদেউ নাচিছে আৰু পোৱালীকেইজনী ঘূৰি ফুৰিছে। তাৰ আগৰ চোৱা ভিডিঅ' কৰিব নহ'ল, মই ইমান দেৰিলৈকে নাচিব বুলি নাজানো নহয়, নহ'লে ভিডিঅ' কৰিলোঁ হ'লে। আৰু এইফালে বা ভিনদেউ নাচিছে, এইফালে পোৱালি গৈ ল'ব চাব দেই। দিয়া আৰু এইফালে সৰু বাই পূৰা কালা চশমা একদম পূৰা নাচিছে, কিন্তু গানটো দিব নোৱাৰি। কিন্তু মই কৈছোঁ নহয় ডান্সখিনি আপোনালোকক শ্বৰ্ট ৰীল বনাই মেলি দিম, শ্বৰ্ট বনাই কিনে দিম ইউটিউবত, আৰু এনেকৈ ফেচবুকত ৰীল বনাই মেলি আপলোড কৰিম। আৰু ইফালে খানা পোলাও বনাইছিলে, মটৰ পনীৰ, আৰু ইফালে লোকেল
গাহৰি পুৰি খাইছিলে, মাছৰ পিটিকা, গাহৰি ভাতৰ লগত খোৱা নাই মানে, তাৰপিছত লোকেল পলু, তাৰপিছত খাচী আৰু খাই বৈ ল'লোঁ বাৰু। এতিয়া আকৌ এক ৰাউণ্ড মানে লৈ গৈছোঁ ৰাউণ্ডত, ৰাউণ্ডে নিবলগীয়া হয়, উৎপাত কৰি দিয়ে যে। খাই থোৱাখিনিকো ভোক নিদিয়ে মানে, মাৰি দিয়ে, থাপ থুপ মাৰি দিয়ে, বাইকক দিলে থাপ মূৰতে। আৰু এয়া ঘৰ গৈ আছোঁ, ঘৰ গৈ আছোঁ, ঘৰ। তুমি অকলে যোৱা, ডিগবৈ আমি ঘৰ যাওঁ দেই। বুখান কৰিবা যে, বুখান কৰিবা, ঘৰলৈ গৈ আছোঁ। মোৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। অন্য এটি ভিডিঅ' আৰু অকণমান উন্নত কৰি দিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, বাই বাই।